আছোঁ বৰ্তমান বঙাইগাঁও মেইন টাউনত আছোঁ। বিল্ডিংখন আপোনালোকে চাব পাৰে, বহুত ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং। এইখনে হৈছে মানে বঙাইগাঁৱৰ কলক টাৱাৰ বুলি কোৱা হয়। আৰু এইখন হৈছে নৰনাৰায়ণ। হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? তো নিশ্চয় ভালে আছে চাগে, ময়ো বহুত ভালে আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ মানে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব গাইজ। আছোঁ বৰ্তমান কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চামটাইবাৰীৰ পৰা আমি এতিয়া যাম ডাইৰেক্ট গোৱালপাৰা। তো কম ভিডিঅ'টো কিয় আহিছোঁ আমি। তো মই আহিছোঁ এটা মানে দাদাৰ লগত আহিছোঁ। তো দাদাৰ বোলে ইমাৰ্জেঞ্চি কাম আছিল, ইটাৰ কাৰণে আমি আহিছোঁ। যিহেতু ৰাতি আহিছোঁ, আমি ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ। তো ৰুটখন একদম ইফালে মানে পূৰা কমপ্লিট কৰি দিছে গাইজ। ইয়াৰ পৰা গোৱালপাৰা 90 কিলোমিটাৰ। তো ৰাতিপুৱা গাইজ ইমান ডাঙৰ গাড়ী চলে, ৰাতিপুৱা বাপৰে বাপ। এইবোৰ ক'ত যায় গাইজ, কিয় ক'ৰ পৰা যে আহে, ক'ত যায় তো ভাবিয়ে নাপাওঁ আৰু। আহি পালোঁ পেট্ৰল পাম্প। মানুহে খালে নহ'ব, গতিকে বাইকতো খুৱাব লাগিব। 300 টকাৰ খুৱাই পেলাই চলো গোৱালপাৰা। তো বঙাইগাঁৱৰ ফালে মোৰ ইমান অহা নহয়, তাৰ কাৰণে মই আপোনালোকক দেখাই আছোঁ ৰাস্তাবোৰ। তো ৰাস্তাখন মানে বহুত ধুনীয়া ৰাস্তা হয় ৰে বঙাইগাঁওখন, আপোনালোকে এবাৰ আহি চাব পাৰে। আৰু গুৱাহাটী কৰি মানে বেছি ভাল আছে, অলপমান চাফ চিকুণ আছে, কিন্তু গুৱাহাটীখন ইমান চাফ চিকুণ নাই। বঙাইগাঁও টাউন বাই দি পেলাই এবাৰ আপোনালোকে চাওক ইফালে পাহাৰবোৰ মানে ইফালে বহুত পাহাৰ আছে, চাওক গাইজ। তো বঙাইগাঁৱৰ পৰা আহি থাকোঁতে মানে 5-6 কিলোমিটাৰ মানে এতে আছে একদম ৰেল গেটখন। এইখনৰ নাম হৈছে মানে গুগলত চাৱা মতে এইখন ঠাইখনৰ নাম গৰাইমাৰী বুলি কোৱা হয়। মানে এটাৰ পিছত এটা মানে ট্ৰেইন এনেকৈ আহি থাকে। কেলা আধা ঘণ্টামান হৈ গৈছে গাইজ ইয়াতে থাকি পেলাই। এটা গেল আৰু এটা আহিল, কি হ'ব। ৰত্ন নৰনাৰায়ণ সিটো মানে ব্ৰিজখনত আহিলে কিবা এটা মন চন ভাল লাগি যায় ভাই, কি ক'ম। তলত দি আমি ইফালে মানে গোৱালপাৰা যাওঁ ৰোডত মানে সোমাই দিলোঁ শ্বিলং। ইয়াৰ পৰা শ্বিলঙত যাব পাৰিব একদম ডাইৰেক্ট। এইবাৰ আপোনালোকে চাব পাৰিব ডাইৰেক্ট গোৱালপাৰা। আমাৰ নিজৰ ওচৰৰ গাঁওবোৰ মানে পাহাৰীয়া ঠাইবোৰ মানে বহুত বেছি ভাল লাগে, মানে বহুত ধুনীয়া হয়। আহি পালোঁ ফাইনেলি আমি গোৱালপাৰা তেজপুৰ। এইখনে হৈছে গোৱালপাৰা তেজপুৰ। ইয়াৰ আগতে আছিল মানে চিনেমা হল। যোনে গোৱালপাৰা আহি পোৱা নাই তো আহিব চিনেমা হল যদি চাই। তো ইয়াতে তেজপুৰৰ পৰা অলপমান আহিলে আপোনালোকে দেখা পাব মানে চিনেমা হলখন। এইখনে হৈছে মানে তেজপুৰ। তো গাইজ ফাইনেলি আহি পাওঁ আমি গোৱালপাৰা আহি মানে 1.5 ঘণ্টামান লাগিল। আৰু এইখনে ইমান কিবা আছিল গাখীৰ না কিবা, তো গতিকে খাই দিলোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিব। বাই গাইজ।